তো নমস্কাৰ কেনে আছে মই যদি কওঁ অসমীয়া সিনেমা এটা দশক আছিল যেতিয়া অসমীয়া সিনেমা চাবলৈ ৰাইজ পাগল হৈ আছিল আৰু আজি এটা দশক যত অসমীয়া সিনেমা চাম বুলি ক'লে লগৰবোৰৰ মুখবিলাক কুচকাই আহে এক্সেপ্ট জুবিনদাৰ সিনেমা তো তাৰ কাৰণটো কি আচলতে আপুনি কি বুলি ভাবে কমেন্টত জনাব তো মই আজি মোৰ ধাৰণা কম যে আচলতে এনেকুৱা কিয় হ'ল মই কি ভাবো যে আচলতে এনেকুৱা কিয় হৈছে তো মই অসমৰ যিমান নায়ক নায়িকা পৰিচালক আছে সকলোকে মই এটাই কথা ক'ব বিচাৰো যে আপোনালোকে সিনেমাখন বনোৱাত যিমান কষ্ট কৰে সিমানেই কষ্ট যদি মাৰ্কেটিং আৰু প্ৰমোচনত কৰে নহয় সিনেমাখন পপুলাৰ হ'ব আৰু সিনেমাখনে অসমীয়া জগতত খলকনি জগাই তুলিব কাৰণ আপুনি 9 মিলিমিটাৰ ৰিসেন্টলি বন্ধু সিনেমাখনকে চাওক সিনেমাখনৰ কাহিনী কন্টেন্ট কেনেকুৱা হ'ল মই এতিয়া ক'বলৈ নাযাওঁ অসমৰ ৰাইজে গম পাইছে কি হৈছে কেনেকুৱা হৈছে কিন্তু সিনেমাখনৰ প্ৰমোচন 9 মিলিমিটাৰ কিটো লেভেলত কৰিছিল কিমান ধুনীয়াকৈ প্ৰমোচন কৰিছিল মাৰ্কেটিং কৰিছিল আৰু তাৰ ফলত অসমীয়া ৰাইজে এই সিনেমাখন আকোৱালি লৈছিল আৰু অসমৰ সিনেমা জগতত এই সিনেমাখনে খলকনি জগাবলৈ সক্ষম হৈছিল এতিয়া মই অসমীয়া সিনেমা জগতৰ সেই পৰিচালকসকলক ক'ব বিচাৰো যে নতুন নতুন পৰিচালক আহি আছে নতুন নতুন প্ৰডিউচাৰ আহি আছে মই তেওঁলোকক এটাই কথা ক'ব বিচাৰো 9 মিলিমিটাৰৰ পৰা শিকক মাৰ্কেটিং কেনেকৈ কৰিব পাৰি আৰু মাৰ্কেটিং কৰক প্ৰমোচন কৰক তাত কোনো বেয়া নাই কাৰণ অসমৰ ৰাইজে বা নৱপ্ৰজন্মই যেতিয়ালৈকে আপোনাৰ সিনেমাখনৰ বিষয়ে গমেই নাপায় তেতিয়াহ'লে সিনেমা হলত চাবলৈ যাব কিয় মোক প্ৰশ্নটো উত্তৰ দিয়ক ৰিসেন্টলি মই এই কথাটো কেতিয়া ভাবিলো যে কালি এখন সিনেমা আহিছিল ৰন মই গ্যাৰান্টিয়ে ক'ব পাওঁ 99% মানুহে গমেই নাপায় যে কিবা এখন ৰন নামৰ সিনেমা আহিছে আৰু সিনেমা হল সম্পূৰ্ণ খালী আছিল সেই সিনেমাখনৰ বিষয়ে মই নকওঁ কিন্তু সিনেমাখনত এজন দিগ্গজ এক্টৰ নায়ক ব্ৰজেন বৰা আছিল তথাপিতো সেই সিনেমাখনৰ বিষয়ে কোনো গমেই নাপায় আচলতে তেনেকুৱা কি হ'ল কাৰণ প্ৰমোচন আৰু মাৰ্কেটিং একেবাৰে নাই আজিৰ যুগত সম্পূৰ্ণ মাৰ্কেটিঙত চলে সিনেমা জগত হওক বা যিকোনো প্ৰডাক্ট হওক যিকোনো বিজনেছ হওক মাৰ্কেটিঙৰ লগতে চলিব তো মাৰ্কেটিং কৰক না তাৰ প্ৰব্লেম কি আছে আপোনালোকৰ মাৰ্কেটিং কৰক অসমীয়া ৰাইজক জনাওক যে আমি সিনেমা এখন বনাই আছো আৰু এখন সিনেমা হলত আহি আছে আপোনালোক চাবলৈ আহক আৰু সেইটো যেতিয়া বাৰে বাৰে মানুহে শুনিব বা ৰাইজে যেতিয়ালৈকে বাৰে বাৰে দেখি থাকিব তেতিয়া নিশ্চয় এবাৰ নহয় এবাৰ চান্স দিব আপোনালোকৰ সিনেমাখনক আৰু সিনেমাখনে অসমীয়া সিনেমা জগতত খলকনি সৃষ্টি কৰিব পাৰিব যে সেই আগৰ দিন এতিয়া নাই যে আপুনি আপুনি CD বনাব মাৰ্কেটত বেচিব আৰু মানুহে CD কিনি আনি DVDত লগাই সিনেমাখন চাব সেইটো দিন এতিয়া নাই এতিয়া মানুহে ইউটিউব ছ'চিয়েল মিডিয়া বিভিন্ন প্লেটফৰ্মত যিখিনি দেখে সেইখিনিকে আকোৱালি ল'ব বিচাৰে তাৰ কাৰণে আপোনালোকে মাৰ্কেটিং কৰক ভাল সিনেমাবিলাক বনাওক ভাল কণ্টেন্ট আনক আৰু মই সেইটোৱে আশা কৰোঁ আৰু সকলো অসমীয়া ৰাইজে অসমীয়া সিনেমাক ছাপোৰ্ট কৰক অসমীয়া নতুন নতুন কণ্টেণ্টক ছাপোৰ্ট কৰক আগবাঢ়ি আহক লগতে আমাৰ এই চেনেলো সেইকাৰণে আছে মই এই চেনেল আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ অসমীয়া চিনেমা জগতৰ লগতে আৰু আপোনালোকেও তাৰ কাৰণে সঁহাৰি জনাব ইমানকে কৈ আজিৰ এই ভিডিঅ' সমাপ্ত কৰিছোঁ জয় হিন্দ জয় আই অসম লগতে মই এইটো জনাব বিচাৰোঁ যদি আপোনালোকৰ নতুন কোনোবা চিনেমা আহি আছে আৰু আপোনালোকে মাৰ্কেটিং কৰিব বিচাৰিছে মোৰ চেনেলটো বহুত বেছি ডাঙৰ নহয় জাষ্ট আৰম্ভ কৰিছোঁ কিন্তু আপোনালোকে আপোনালোকৰ চিনেমাৰ এটা ক্লিপ এটা ভিডিঅ' ৰেকৰ্ড কৰি মোলৈ মোৰ ইমেইল আইডিত প্ৰেৰণ কৰক আৰু মই মোৰ সেই ভিডিঅ' আপোনালোকৰ দেখুৱাম আৰু মাৰ্কেটিং হ'ব আৰু অসমীয়া চিনেমা আগবাঢ়ক মই সেইটোৱে বিচাৰোঁ তো আজিলৈ ইমানেই আকৌ লগ পাম ধন্যবাদ।